হাই এভৰিৱান, মই আজি আপোনালোকলৈ লৈ আহিছোঁ এবিধ দুপৰ টেঙা পাত। মানে বেমাৰ আজাৰৰ কাৰণে বহুত ভাল হয়, খালে মানে জুচ নিচিনাকৈও বনাই খাব পাৰে, নহবা আপুনি দাইলত দিও খাব পাৰে, আপোনাৰ হেতু মনৰ ইচ্ছা। কিন্তু জুচ মতে খালে বেছি কামত আহে আৰু বহুত বেমাৰ আজাৰৰ কাৰণে ভাল। মই বিশেষকৈ খাই থাকোঁ মাজে মাজে এগিলাচ আৰু বহুত পেটৰলৈকে মানে ঠাণ্ডা হৈ যায় খালে মানে। আপোনালোকে যদি খোৱা নাই অতি সোনকালে খাই চাব পাৰে, বহুত ভাল হয়। আৰু যাৰ যাৰ মানে বেমাৰ আছে পেটৰ গণ্ডগোল সেইবিলাকৰ কাৰণে বহুত ভাল হয়। আৰু মই এনেদৰে দুপৰৰ টেঙাখিনি খুটনাত বা আপোনাৰ মন যি গিলাচতো পিচি ল'ব পাৰে। মই এয়া গিলাচত এনেদৰে পিচি লৈছোঁ আৰু ইয়াৰ ৰসটো ওলাবৰ কাৰণে ভালদৰে পিচি আছোঁ। এনেদৰে আপোনালোকে পিচি ল'ব গিলাচত, নহবা আপোনাৰ মনৰ ইচ্ছাৰে য'ত পিছে আপুনি ৰসটো ওলাবৰ কাৰণে পিচি ল'লেই হ'ল। আৰু দুপৰ টেঙাটো এনেদৰে খালে বহুত ভাল হয়। কিডনী ষ্টনৰ কাৰণেও ভাল, আপোনাৰ জণ্ডিছৰ কাৰণেও ভাল। আৰু যাৰ কিছুমানৰ পেটত পাথৰ হোৱা দেখা যায় তেনেকুৱা বেমাৰৰ কাৰণে বহুত ভাল হোৱা মানে দেখা যায়। আৰু এনেদৰে মই চেপি পেলাই আনি পানী এগিলাচ দি দিছোঁ, পানী অলপকৈ ঢালি দিছোঁ। আৰু ইয়াতে আপুনি নিমখ অকণমান দি দিব পাৰে সোৱাদ অনুসৰি। এয়া মই ভালদৰে পিচি পেলাই আনি গিলাচত এনেকৈ পানী অলপ ঢালি ল'লোঁ দুটা গিলাচত। আপোনালোকেও এনেকৈ পিচি গিলাচত এনেকৈ উলিয়াই ল'ব ৰসটো ওলোৱাৰ পাছতে আপুনি পানী অলপ ইয়াতে এড কৰি দিব পাৰে। আৰু এতিয়া মই ইয়াতে নিমখ অকণমান ইয়াতে এড কৰি দিছোঁ, মই ঢালি দিছোঁ। আৰু এনেদৰে অলপ ঘুটি দিছোঁ। দেখিবলৈও বহুত ধুনীয়া লাগিছে, জুচৰ দৰেই হৈ পৰিছে। খোৱা মাত্ৰ আপোনাৰ পেটটো বহুত ঠাণ্ডা হৈ যায় আৰু বহুত ভাল লাগে আচলতে খাই হোৱাৰ পাছত। এয়া মোৰ হাজবেণ্ডে টেষ্ট কৰি চাইছে, টেষ্ট কৰি কেনে পালে এতিয়া কৈছে। পেটটো ঠাণ্ডা হৈছে নাই? বহুত ভাল লাগে, পেটটো বহুত সঁচাকৈ ঠাণ্ডা হৈ যায় দেই খাবলৈ। বহুত অলপ কিবা হেৰি চৰবতৰ নিচিনা হৈ যায়, অলপ নেমু চৰবত টাইপ হৈ যায়। বহুত বেমাৰৰ কাৰণে ভাল, আপোনালোকে সঁচাকৈ ট্ৰাই কৰি চাব অতি সোনকালে, বহুত ভাল খাবলৈ। এয়া বনাই কৰি হ'ল, এতিয়া মই খাই চাম কেনেকুৱা হৈ আছে, আপোনালোকক মই কৈ আছোঁ। সঁচাকৈ খোৱা মাত্ৰ পেটৰলৈকে ঠাণ্ডা হৈ গৈছে। আপোনালোকে যদি এনেদৰে খোৱা নাই, বহুত বেমাৰ আজাৰৰ কাৰণে ভাল। আপোনালোকে অতি সোনকালে এনেদৰে বনাই খাই চাব। আৰু আপোনালোকে ইচ্ছা কৰিলে এই ওটছটো ব্যৱহাৰ কৰিব পাৰে। সৰু ল'ৰা ছোৱালীৰ কাৰণেও বহুত ভাল আৰু বয়সস্থ মানুহৰ কাৰণেও খালে বহুত ভাল। সৰু ল'ৰা ছোৱালীক আপোনালোকে আপেল বা কল ইয়াতে তেনেদৰে এড কৰি পেলাই গৰম পানীত সিজাইও খুৱাব পাৰে, মিক্সাত পিচি পেলাই। আৰু আপুনি গৰু গাখীৰ সিজাইও এনেদৰে খুৱাব পাৰে। আৰু বৃদ্ধ মানুহৰ কাৰণেও বহুত ভাল, মানে বয়সস্থ মানুহৰ কাৰণে বহুত ভাল হয়। আপুনি গাজৰ, বিলাহী যিকোনো চব্জি দি চিলা পিঠাও বনাই খুৱাব পাৰে, নহ'লে মেগী হিচাপত তেনেদৰেও খুৱাব পাৰে, বহুত ভাল হয়। পানী অকণমান দি পেলাই অলপ গ্ৰেভি টাইপত মানে জোল হিচাপত খায়ো আপুনি বহুত ভাল লাগে খাই। আৰু সৰু ল'ৰা ছোৱালীক বনোৱা নিচিনাকৈ গাখীৰত বা গৰম পানীত দিও খালে মানে বহুত ভাল দেখা যায়। আপোনালোকে এই ওটছটো ব্যৱহাৰ কৰিব পাৰে। যোনে এনেকৈ ইউজ কৰা নাই, এনেদৰে খাই পোৱা নাই, ওটছৰ চিলা বনাই খাই বহুত ভাল লাগে। মই এনেদৰে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাই আছোঁ পুনৰ অতি সোনকালে নতুন এটা ভিডিঅ' লৈ। চাব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।